হয় চাওক ইতিমধ্যে সকলোৱে গম পাইছে কোকৰাঝাৰ যিটো RNB চিভিল হস্পিটেল মানে কোকৰাঝাৰ মেডিকেল হস্পিটেললৈ মানে লোৱাৰ যিটো মানে ইতিমধ্যে আৰম্ভ কৰিছে। আমি বিচাৰিছোঁ মেডিকেল কলেজখন মেডিকেল কলেজ হৈ থাক, কাৰণ মেডিকেল কলেজখনৰো আমাৰ কোকৰাঝাৰ বাকী হিচাপে মানে প্ৰয়োজন আছে। কিন্তু এই চিভিল RNB যিটো চিভিল হস্পিটেল, এই চিভিল হস্পিটেলখন অকল কোকৰাঝাৰ বাকী নহয়। ইয়াতে আমি বিভিন্ন সময়ত দেখিবলৈ পাওঁ ধুবুৰী জিলাৰো বিভিন্ন ইয়াতে মানে ৰোগী আমি ইয়াতে আহি ট্ৰিটমেণ্ট হোৱা আমি দেখিবলৈ পাওঁ। আৰু বিশেষকৈ মানে ইয়াতে দেখিবলৈ পাওঁ যিখিনি ৰোগী ইয়াতে আহি ট্ৰিটমেণ্ট মানে প্ৰাথমিক যিটো ট্ৰিটমেণ্ট ইয়াতে কৰে, বেছিভাগ দুখীয়া ঘৰৰ মানুহে ইয়াতে আহি প্ৰাথমিক ট্ৰিটমেণ্ট কৰে। কিছুমান মানুহক আমি দেখিবলৈ পাওঁ ইয়াতে ইহঁতৰ ৰিক্সা ভাড়া আদি কৰি মানে ইয়াতে যে তেখেতসকলে মেডিচিন এটা ল'ব এইখিনি টকা নাথাকে। আৰু মেডিকেল কলেজখন কোকৰাঝাৰ সদৰ টাউনৰ পৰা প্ৰায় 10-12 কিলোমিটাৰ দূৰত। ইয়াতে মানে যেনেকৈ চৰকাৰখনে এইখন BTC অঞ্চলত আজি BTR নামত তেখেতে যিখন চৰকাৰ চলাই আছে, তেখেতে এটা সময়তে কৈছিল এইটো কোকৰাঝাৰ জিলাৰ গোটেই BTADখন ছুইজাৰলেণ্ড বনাই দিব। আজি ছুইজাৰলেণ্ডৰ দূৰৰ কথা, কোকৰাঝাৰ জিলাখনৰ ৰাইজক মানে মেডিকেলৰ পৰা বঞ্চিত কৰাৰ কাৰণে যি প্ৰমোদ বড়ো চৰকাৰে মানে পৰিকল্পনা আৰম্ভ কৰিছে, আমি সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থা ABMCয়ে এইখন প্ৰমোদ বড়ো চৰকাৰক মানে তীব্ৰ গৰিহণা দিছোঁ। আৰু ইতিমধ্যে আপোনালোকে জানে কোকৰাঝাৰ নাগৰিক সমাজৰ নেতৃত্বত ইতিমধ্যে অৱস্থান ধৰ্মঘট অনিৰ্দিষ্টকাল চলি আছে। ইয়াতে আমি ABMC হিচাপে অংশগ্ৰহণ কৰিছোঁ বিভিন্ন ৰাইজৰ লগত, বিভিন্ন দল সংগঠনৰ লগত। আৰু এই আন্দোলনখিনি যদি চৰকাৰৰ যিটো সিদ্ধান্ত বা যিটো হেল্থ ডিপাৰ্টমেণ্টৰ যিটো সিদ্ধান্ত, এই সিদ্ধান্ত যদি প্ৰত্যাহাৰ নকৰে এই আন্দোলন অনিৰ্দিষ্টকাললৈ চলি থাকিব। আৰু ইতিমধ্যে নাগৰিক যিটো সমাজ, এই সমাজে ইতিমধ্যে অহা সোমবাৰে এখন মানে প্ৰতিবাদী ৰেলী আয়োজন কৰিছে। ইয়াতো আমি ABMC তথা বিভিন্ন দল সংগঠনৰ সদলে মানে ইয়াতে অংশগ্ৰহণ কৰিম। আৰু আপোনালোকৰ জৰিয়তে BTR চৰকাৰ তথা অসম চৰকাৰক মানে দাবী উত্থাপন কৰিছোঁ, আপোনালোকে BTCক মানে ৰাইজক যেনেকৈ ভুৱা প্ৰতিশ্ৰুতি দি মানে ছুইজাৰলেণ্ড বনাব, বিভিন্ন মানে পৰিৱৰ্তন কৰিব। আজিৰ দিনত যেনেকৈ মানে এই মানে নাগৰিকসকলক মানে যিটো মানে প্ৰাথমিক যিটো ট্ৰিটমেণ্ট, স্বাস্থ্যৰ যিটো ট্ৰিটমেণ্ট, এই ট্ৰিটমেণ্ট কৰাৰ কাৰণে যাতে মানে বঞ্চনা কৰা আৰম্ভ কৰিছে, এই বঞ্চনা আপোনালোকে অতি সোনকালে প্ৰত্যাহাৰ কৰক। নহ'লে কোকৰাঝাৰবাসী ৰাইজে তথা বিভিন্ন দল সংগঠনে আপোনালোকৰ মানে এগেষ্টত এই কোকৰাঝাৰ চহৰতে ৰাজপথত ওলাই অহাৰ কাৰণে আমি বাধ্য হ'ম। আৰু যদি আপোনালোকে এই যদি প্ৰত্যাহাৰ নকৰে তেনেহ'লে কোকৰাঝাৰ চিভিল হস্পিটেল আজি যেনেকৈ অনিৰ্দিষ্টকাল বন্ধ হৈছে, কোকৰাঝাৰ জিলাখনো অনিৰ্দিষ্টকাললৈ বন্ধ কৰাৰ কাৰণে কিন্তু আমি বাধ্য হ'ম।